আমিনগাঁৱৰ তুলাৰাম বাসনা চিকিৎসালয়ত কৃত্ৰিম ভৰি সংৰোপণ কৰা হ'ব বিৰিণা চাওৰাক। ইতিমধ্যে চিকিৎসালয়ত আহি উপস্থিত হৈছেহি বিৰিণা চাওৰা। নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ। ডিমৌৰ বিৰিণাই পালে নৱজীৱন। অচিৰেই হ'ব কৃত্ৰিম ভৰিৰ সংস্থাপন। ডিমৌৰ কিশোৰী বিৰিণা চাওৰাৰ কৰুণ জীৱন সংগ্ৰামৰ কাহিনী সম্প্ৰচাৰিত হৈছিল নিউজ লাইভত। কিদৰে এখন ভৰিৰ ওপৰতে ভৰ দি বিৰিণাই চলাই গৈছিল জীৱন সংগ্ৰাম। এক দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই পেলোৱা বিৰিণাৰ দৰিদ্ৰ পিতৃ মাতৃয়ে জীয়ৰীক সংস্থাপন কৰি দিব পৰা নাছিল এখন কৃত্ৰিম ভৰি, আৰু সেইবাবে এখন ভৰিৰ ওপৰতে চলা ফিৰা কৰিবলৈ বাধ্য হৈছিল এই কণমানিজনী। সেই মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছিল এখন ভৰি সংস্থাপন কৰি দিবলৈ। মামাক কৈছিলো যে মোক ভৰি এটা লগাই দিব লাগে। ভৰি এটা লগাই দিব লাগে। কি হৈছিলে তোমাৰ? মোৰ জন্মগতিত পৰিছিলে। বিৰিণাৰ এই বাতৰি নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ পিছতে বিৰিণাক সহায় কৰিবলৈ আগবাঢ়ি আহিল কামৰূপ জিলাৰ তুলাৰাম বাসনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ। আৰু কৰ্মকৰ্তাসকলে বিৰিণাৰ পৰিয়ালক যোগাযোগ কৰি তেওঁলোকক মতাই আনিলে আমিনগাঁৱলৈ। আৰু মই নিউজ লাইভসমূহ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াত একো টকা পইচা নালাগে বুলি কৈছে, সেইটো কাৰণে মই প্ৰচাৰক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বিৰিণাৰ ভৰিৰ জোখ মাখৰ কাম আৰম্ভ হৈছে। দুদিনৰ ভিতৰতে বিৰিণাই লাভ কৰিব এখন কৃত্ৰিম ভৰি, আৰু তাৰ পিছতে স্বাভাৱিকভাৱে ঘূৰি ফুৰিব পাৰিব এই কিশোৰীগৰাকী। স্বাভাৱিকতে নিউজ লাইভৰ প্ৰচেষ্টাত শলাগ ললে বিৰিণা আৰু তেওঁৰ পিতৃয়ে। देखने के बाद में इनको मालूम पड़ा, और ये फिर आपने इनसे कांटेक्ट किया और वो आप फिर हमसे कांटेक्ट किया, और आज आई है ये जन्म से इसको है प्रॉब्लम। 2 दिन में इसका हम लोग बना के लगा के इनको वापस भेज देंगे, और ये अपना जीवन जैसे नॉर्मल जीती है। तो এতিয়া আমি ভণ্টিটোৰ জোখ মাখ কৰিলোঁ। আজি জোখ মাখ লৈছোঁ। কেইদিনমান পিছতে আমি তাইক ধুনীয়াকৈ কৃত্ৰিম ভৰি এখন খুৱাই দিম। তাই ধুনীয়াকৈ খোজ কাঢ়িব পাৰিব। অইন দিব্যাংগবিলাক যেনেকৈ নৰ্মেল খোজ কাঢ়িছে তাই ঠিক তেনেকৈ খোজ কাঢ়িব পাৰিব, আৰু যেনেকৈ স্কুল পঢ়ি আছে তাই স্কুলত ধুনীয়াকৈ যাব পাৰিব। নিউজ লাইভৰ বাতৰিৰ পিছত বিৰিণাই লাভ কৰিলে এটি নৱজীৱন। স্বাভাৱিকতে বিৰিণাৰ দৰে বহুতৰ বাবে এয়া এক আশাৰ বতৰা। উত্তৰ গুৱাহাটীৰ পৰা দিগন্ত বৰদলৈ, নিউজ লাইভ।